কবিতাৰ শিৰোনাম কুম্পুৰ সপোন। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা চকু টেলেকা টিলিকা টিলিকা পিলিকা পিলিকা জখিনী ছোৱালী। এটা ক'লা এটা বগা নাঙত পিঙত ভূত, কথা পাতে টাকুত টাকুত ভূত। এটাই ক'লে পুত পুত পুত, ইটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত। মা দেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ, কিবা কিবি গান গাই ফুচ ফাচ ফাচ, মনে মনে কাম কৰে খুচ খাচ খাচ। এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি, জখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি। জখিনীহঁতে নেপেলালে একেলগে ভৰি। চৰ খোৱা জখিনীয়ে নাচে কঁকাল ভাঙি, কুটুক কুটুক খুটুক কৰি ভূত পোৱালিৰ জাপ মাৰি ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি। মা তই যে ক ভূতে বোলে ল'ৰা ধৰি খায়, পুখুৰীলৈ নি বোলে ভৰিকেইটা ওপৰ কৰি গুজি গুজি মূৰটো হেনো এহাত বোকাত সোমায়। ক'তা মা, মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই। ক'তা মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপকে সাহসেই কৰা নাই। ভয় কৰা ল'ৰাকহে মা ভূতে ধৰি কিলায়। মা মোৰ হ'লে ভূতলৈ ভয় নাই। জখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি, দুয়োটাৰে কাণ দুখন দিলে মুচৰি। দীঘল কাণত মুচৰি মা লাগে বৰ ভাল, সিহঁত দুটাই চিঞৰ সোধাই লগাই তাল ভাল। বিচাৰি থকা ভূত পোৱালি মা যেতিয়া পালোঁ, পুতলা থকা আলমাৰিটোত আনি সুমুৱাই থলোঁ। তাৰ পাছতেই তই মাতোতে উঠিলোঁ সাৰ পাই। মা মোৰ হ'লে অকণমানো ভূতলৈ ভয় নাই। ক'তা মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপকে সাহসেই কৰা নাই। ভয় কৰা ল'ৰাকহে মা ভূতে ধৰি কিলায়। মা মোৰ হ'লে ভূতলৈ ভয় নাই।